উপস্থিত থকা মোৰ সহকৰ্মী খণ্ড প্ৰাথমিক শিক্ষা বিভাগ তাইক ডাঙৰীয়া, আমাৰ দ্বিতীয়দ্বয় অৰুণিমা বাইদেউ তথা অৱনী নাথ ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু যাক উদ্দেশ্য কৰি আমি এই সভাখন পাতিছোঁ, আমাৰ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকল। আমিতো সকলোৱে জনা কথা যে আচলতে আমাৰ যিখিনি নৰ্মেল চিলড্ৰেন আছে তাৰ লগত সমানে আগবাঢ়ি যোৱাৰ কাৰণে আগতে কি কৈছিলে, আমাৰ কিছুমান ৱাৰ্ড আছিলে বিকলাংগ বা সেইবিলাক এতিয়া আমাৰ সেই ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি কেতিয়াও নাভাবোঁ আৰু সেইকাৰণে চৰকাৰে বিভিন্ন এক্ট আৰু ৰুলছ প্ৰৱৰ্তন কৰি তেওঁলোকক সক্ষম নহয়, বিশেষভাৱে সক্ষম বুলি কৈছে। তোমালোক বিশেষভাৱে সক্ষম, স্পেচিয়েলি এবল্ড। আৰু এটা কথা আমি যদি লক্ষ্য কৰোঁ তেতিয়া সদায় দেখা যায় যে যিবিলাক স্পেচিয়েলি এবল্ড চিলড্ৰেন আছে তেওঁলোকে কিবা নহয় কিবা এটা বিভাগত আমাৰ নৰ্মেল শিশু বা নৰ্মেল মানুহবিলাকতকৈও বেছি আগবঢ়া। আপোনালোকে চাব আমাৰ ৰেল ষ্টেচনত বা বিভিন্ন জেগাত কিছুমান মানুহে সংগীত পৰিৱেশন কৰে, ইমান ধুনীয়া সংগীত পৰিৱেশন কৰে, তেওঁলোক কিন্তু বিশেষভাৱে সক্ষম। আৰু কিছুমান তেওঁলোকে গুণ ডেভেলপ কৰে। আমি নোট এখন অলপ আন্ধা হ'লে এখন 100 টকীয়া নোট নে 500 টকীয়া নোট আমি চিনিব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ এনেকুৱা কিছুমান গুণ ডেভেলপ হৈ যায় যে তেওঁলোকে চুইয়ে ক'ব পাৰে নোটখন কেনেকুৱা। সেই গতিকে প্ৰত্যেকৰে কিবা নহয় কিবা এটা প্ৰতিভা থাকেই, কিন্তু আমাৰ এনেকুৱা হয় যে তেওঁলোকৰ কিছুমান প্ৰতিবন্ধকতা থাকে। এই প্ৰতিবন্ধকতাৰ কাৰণে মেইন ষ্ট্ৰীমৰ লগত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান অসুবিধা হয়, কিছুমান লিমিটেশ্যন থাকে। আৰু গভৰ্ণমেণ্টে এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি এটা বস্তু কৰিছে যে তেওঁলোকে যাতে কোনো ক্ষেত্ৰতে একো অসুবিধা নহয়। তাৰে এটা একদম জীৱন্ত উদাহৰণ হ'ল আমাৰ এই স্কুলখনৰ ৰেম্পৰ ফেচিলিটি আছে, অৰ্থাৎ তেওঁলোকে যাতে আহোঁতে যাওঁতে কোনো অসুবিধা হ'ব নোৱাৰে। আৰু আমাৰ এলিংকো নামৰ কোম্পানীয়ে এই বিভিন্ন ইনষ্ট্ৰুমেণ্ট বনায়। আমাৰ হুইল চেয়াৰ, তেওঁলোকে হুইল চেয়াৰত আহি যাতে ডিৰেক্টলি ক্লাছৰুমলৈকে আহি যাব পাৰে, ষ্টেপৰ জৰিয়তে তেওঁলোকে আহিব নোৱাৰে, গতিকে ৰেম্পৰ জৰিয়তে আহে। আৰু সেইকাৰণে এটা ৰুলছ কৰিছে যে আমাৰ যিবিলাক স্কুলছ আছে সকলো স্কুলতে ৰেম্প থাকিব লাগিব। আৰু অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, ইলেকশ্যনৰ ক্ষেত্ৰত যদি আপোনালোকে দেখে, ইলেকশ্যনৰ দিনাখনো আমাৰ হুইল চেয়াৰৰ ব্যৱস্থা থাকে, অৰ্থাৎ তেওঁলোক যাতে কোনো প্ৰকাৰে বাধাগ্ৰস্ত নহয়। অহাকালি আমাৰ ACS পৰীক্ষা আছে, APSCৰ চবতকৈ যিটো প্ৰিমিয়াৰ ছাৰ্ভিচ অসমত, তাতো আমাক যথেষ্টভাৱে গভৰ্ণমেণ্টে নিৰ্দেশনা দিছে যে আমাৰ যিখিনি স্পেচিয়েলি এবল্ড কেণ্ডিডেট আছে সেই কেণ্ডিডেটখিনি যাতে কোনো প্ৰকাৰে অসুবিধা নাপায়। তেওঁলোকৰ পৰীক্ষাৰ ব্যৱস্থাটো গ্ৰাউণ্ড ফ্ল'ৰত হ'ব লাগিব, তেওঁলোকৰ কোনো ছিট ফাৰ্ষ্ট ফ্ল'ৰত হ'ব নোৱাৰিব, কাৰণ ফাৰ্ষ্ট ফ্ল'ৰত হ'লে তেওঁলোকৰ কাৰণে অসুবিধা হ'ব। এতিয়া তোমালোকে লাহে লাহে পঢ়ি ওপৰলৈ যাবা, ACS পৰীক্ষা দিবা, IS পৰীক্ষা দিবা, এই সকলো ক্ষেত্ৰতে তোমালোকৰ সুবিধাটো থাকিব যাতে মেইন ষ্ট্ৰীমৰ লগত কম্পিট কৰি মেইন ষ্ট্ৰীমতকৈ যাতে বেছিকৈহে আগবাঢ়ি যাব পাৰা। আৰু তাৰেই এটা অংশ হিচাপে অসম চৰকাৰৰ নিৰ্দেশক্ৰমে আমাৰ শিক্ষা বিভাগে তোমালোকৰ মাজত বিভিন্ন সা সঁজুলি দিয়াৰ ব্যৱস্থা কৰিছে। আমাৰ যিটো স্পেচিয়েলি এবল্ড চিলড্ৰেন আছে, সেইটো জানে যে PWD এক্ট আছে আমাৰ, আৰু ডিছেবিলিটিৰ যিটো পাৰ্চেণ্টেজ আছে, সাধাৰণতে 40% এবভ হ'লে আমাৰ চাৰ্টিফিকেটো দিয়া হয়,
আৰু সেইখিনিক যাতে মেইন ষ্ট্ৰীমৰ লগত কমপ্লিট কৰিব পাৰে তাৰ কাৰণে বিভিন্ন ব্যৱস্থা কৰা হয়। আৰু তাৰে অংশ হিচাপে আজি আমাৰ ইয়াত শিক্ষা বিভাগৰ উদ্যোগত এই কাৰ্যসূচীটো ৰাখিছে। এই কাৰ্যসূচীটো সফল ৰূপায়ণ হ'ব বুলি নহয়, সফল ৰূপায়ণ হ'বই, কাৰণ ইয়াত আমাৰ গোটেইখিনি ইনষ্ট্ৰুমেণ্ট আনিছে, ইকুইপমেণ্ট আনিছে। গতিকে তোমালোকে যাতে এই ইকুইপমেণ্টখিনি ব্যৱহাৰ কৰি যাতে আৰু ওপৰলৈ যাব পাৰা, যাতে কম্পিট কৰিব পাৰা, দেশৰ নাম যাতে উজ্বলাব পাৰা, আমাৰ ধেমাজিৰ নাম, অসমৰ নাম বিশ্বৰ দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিব পাৰা, সেইটো কামনা কৰি মই মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দীঘলীয়া নকৰোঁ। এতিয়া আমি আমাৰ বাহিৰত আটাইবিলাক সামগ্ৰী আমি সজাই থৈছোঁ। আমি আনুষ্ঠানিকভাৱে ছাৰৰ হতুৱাই লগতে আমাৰ খণ্ডপ্ৰধান শিক্ষাবিদ বা আমাৰ সহকৰ্মীসকলে আমি আটাই লগ লাগি সামূহিকভাৱে তেওঁলোকক অৰ্পণ কৰিম আৰু আমি এটা সামূহিক ফটোচি আমাৰ কাৰ্যসূচী সামৰণি মাৰিম। মই সকলোকে আমাৰ ষ্টুডিঅ'লৈ